Press the bell icon on the YouTube app and never miss another update. Hello friends, নমস্কাৰ নতুন এপিসোডত আপোনাক স্বাগতম জনাইছো তো फ्रेंड्स যদি আপুনি DSLR ক্যামেৰা নিচিনা ফটো উঠাব খোজে অৰ্থাৎ আপোনাৰ ফটোৰ ব্যাকগ্ৰাউণ্ডটো ব্লাৰ কৰিব খোজে তো फ्रेंड्स আজিৰ ভিডিওটো আপোনাৰ বাবে অনুগ্ৰহ কৰি ভিডিওটো শেষলৈ চাই থাকিব তো হেল্ল' फ्रेंड्स আপুনি চাইছে অলাসমিস টিপস বলক ভিডিওটো আৰম্ভ কৰো तो फ्रेंड्स यार अपने एप्स डाउनलोड कर लगबो एप्स अपनी प्ले स्टोर ते पाइ जाबो जस्ट प्ले स्टोर ओपन करो प्ले स्टोर ओपन কৰাৰ পিছত আপুনি সাৰ্চ দিব অটো ব্লাৰ ক্যামেৰা সাৰ্চ দিয়াৰ পিছত আপুনি সেকেন্ড যেটো এপ্স হ'ব হেটো আপুনি ইনষ্টল কৰি ল'ব তো চাওক এই এপ্সটো ইয়াৰ ৰেটিং হৈছে 4.4 খুবই ভাল এটা এপ্স তো ইনষ্টল কৰাৰ পিছত জাষ্ট আপুনি এপ্সটো ওপেন কৰিব তো ওপেন কৰাৰ পিছত আপুনি এনেকৈ এটা ইন্টাৰফেস পাব তো অলপ লোডিং হ'ব জাষ্ট আপুনি 5 সেকেন্ড মান ওয়েট কৰিব তো ওয়েট কৰাৰ পিছত আপুনি প্ৰথমতে পাব ব্লাৰ নামৰ এটা অপচন জাষ্ট আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ডান আচ্ছা ডান বুলি এটা অপচন আছে জাষ্ট ইয়াত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি ইয়াত ক্লিক কৰি আপোনাৰ গ্যালাৰীৰ পৰা ফটো ইয়াত লৈ আনিব তো আপুনি চুজ ফ্ৰম গ্যালাৰী অৰ্থাৎ গ্যালাৰীৰ পৰা আপুনি ফটো আনিব পাৰে তাৰ পিছত আপুনি এটা ফটো উঠাই ল'ব পাৰিব তাৰ পিছত আপুনি পাব ব্ৰাশ সাইজ অৰ্থাৎ আপুনি যেতে ব্লাৰ কৰিব তো তাত আপোনাৰ ব্ৰাশৰ যেটো সাইজ এটা আপুনি সৰু ডাঙৰ কৰিব পাৰিব ইয়াৰ পিছত আপুনি ব্লাৰিংনেছ অৰ্থাৎ আপুনি যিখিনি মান ব্লাৰ কৰিব তাৰ হেৰিটো আপুনি ইয়াত দি ল'ব তো বেছি কৰিলে বেছি হ'ব কম দিলে কম ব্লাৰ হ'ব তো ইয়াৰ পিছত আপুনি জাস্ট যিখিনি আপোনাৰ ফটো সেইখিনি ফটোলৈ আপুনি এৰিয়াটো সিলেক্ট কৰিব তো মই যেনেকৈ কৰি আছো তো এইখিনি কৰাৰ পিছত আপুনি চাব আপোনাৰ ফটোৰ ব্যাকগ্ৰাউণ্ডটো আপোনাৰ ছবিৰ বাহিৰে গোটেইখিনি ব্লাৰ হৈ গৈছে তো ঠিক এনেকুৱা যেনেকুৱা আপুনি চাই আছে মই কৰি আছো এনেকুৱা আপোনাৰ ফটো লুকস দিব পাৰিব তো নিশ্চয় বুজি পাইছে থ্যাংক ইউ ফৰ ওয়াচিং